আমি বৰ্তমানৰ অসমৰ আইন শৃংখলা অৱস্থা লৈ যথেষ্ট চিন্তিত। যিহেতু বৰ্তমানৰ গৃহ বিভাগৰ ওপৰত আৰক্ষীৰ ওপৰত মুখ্যমন্ত্ৰী ইমান হেঁচা যে তেওঁলোকে নিজৰ কামখিনি কৰিব পৰা নাই। আৰু আমি দেখিছোঁ যে অনন্য ৰাজ্যত বিধানসভা নিৰ্বাচনৰ পূৰ্বে বাহিৰৰ ৰাজ্যৰ RSSৰ মানুহ গাঁৱে ভূঞে সোমাই তেওঁলোকে মানুহৰ মাজত সংঘাত সৃষ্টি কৰিবলৈ চেষ্টা কৰে, মানুহৰ মাজত ঘৃণাৰ ভাৱ সৃষ্টি কৰিবলৈ চেষ্টা কৰে। আৰু আমি কিছু উদাহৰণ দেখা পাইছোঁ মধ্যপ্ৰদেশত বিজেপি শাসিত ৰাজ্য য'ত ধৰ্মীয় অনুষ্ঠানৰ পৰিস্থিতি প্ৰদূষিত কোনোবা ক্ৰিমিনেল মাইণ্ডেড মানুহবোৰ কৰে, পুলিচে তদন্ত কৰে, পুলিচে ধৰে, আকৌ মানুহ ওলাই বিজেপিৰ সদস্য, মানুহ ওলাই RSSৰ সদস্য। আৰু এইটো একো নতুন কথা নহয়, এইটো আমাৰ দিনতো কংগ্ৰেছৰ চৰকাৰ আছিল, তেতিয়াও আমি এনেকুৱা ID ইণ্টেলিজেন্সৰ ৰিপৰ্ট আমি পাইছিলোঁ। তো সেইকাৰণে আমি অসম আৰক্ষীক অনুৰোধ জনাইছোঁ যে বাহিৰৰ পৰা যিমানবোৰ RSSৰ মানুহবোৰ আহিছে, বিভিন্ন গাঁৱৰ ভিতৰত সোমাইছে, প্ৰত্যেকগৰাকী থানাৰ ভিতৰত গৈ তেওঁলোকৰ নাম নিৰ্দিষ্ট কৰিব লাগে। আমি বাহিৰৰ মানুহ আহি আমাৰ বিধানসভা নিৰ্বাচনৰ কাৰণে অসমখনক আমি প্ৰদূষিত, অসমখনৰ ভিতৰত আতংকৰ সৃষ্টি কৰিবলৈ আমি নিদিওঁ, হয় ভাবুকি সাম্প্ৰদায়িক বাতাবৰণ সৃষ্টি কৰিবলৈ নিদিওঁ। আমি সেইকাৰণে আজি সভাত অনুৰোধ জনাইছোঁ আৰু আপোনালোকৰ যোগেদি আমি কৈছোঁ যে অসম আৰক্ষী বাহিৰৰ পৰা অহা RSS, অসমৰ কোনোবা আছে আমাৰ কোনো ক'বলৈ নাই, তো বাহিৰৰ পৰা যিসকল RSSৰ মানুহবোৰ দাদৰবোৰ বিভিন্ন ঠাইত আমি গম পাইছোঁ সোমাইছে, তেওঁলোকৰ ষ্টেচনৰ ভিতৰত থানাৰ ভিতৰত ৰেজিষ্ট্ৰেশ্যন হ'ব লাগে। ইলেকশ্যনত আপোনালোকৰ ভূমিকা কেনেকুৱা হ'ব? মই এইখিনি কথা যোৱাকালি তামোলপুৰত কৈছোঁ যে BTRত আমি যথেষ্ট গুৰুত্ব সহকাৰে দলৰ কামখিনি আগবঢ়াবলৈ বিচাৰোঁ। ইতিহাসত আমাৰ দলৰ আদৰ্শ উদাহৰণ BTRতে দেখা পায় যে ক্ষমতাৰ নহয়, শান্তি বেছি গুৰুত্বপূৰ্ণ কংগ্ৰেছ দলৰ। সেইকাৰণে ক্ষমতাত থকা সময়তো আমি নিজৰ দলৰ নহয়, তাত শান্তি সম্পন্ন আমি কেনেদৰে বজাই ৰাখিব পাৰোঁ তাৰ বাবে বিভিন্ন শক্তি সংগঠনক আমি আগুৱাই লৈ গৈছোঁ। আৰু আজি ৰাইজে বিচাৰে কি নহয়, কংগ্ৰেছ দল BTRৰ ভিতৰত আৰু শক্তিশালী হওক। আমাৰ তৃণমূল কৰ্মীখিনিও বিচাৰে যে কংগ্ৰেছ দল BTR অঞ্চলত আৰু শক্তিশালী হওক। এতিয়া তেওঁলোকেতো নাৰাজ হ'বই। তেওঁলোকৰ উদ্দেশ্য আছিল যে বিভিন্ন পদ্ধতিৰে মই অসমৰ ৰাজনীতিৰ পৰা আঁতৰত থাকোঁ, দিল্লীত ব্যস্ত হৈ থাকোঁ। কিন্তু এতিয়া তেওঁলোকে যি ধৰণে ৰাজনীতি কৰিলে, এতিয়া দিল্লীত নহয়, মই অসমৰ ৰাজনীতিত আৰু সক্ৰিয় হৈছোঁ আৰু সক্ৰিয় হৈ যাম। এতিয়া মন যেতিয়া ক'ৰবাত বেলেগ থাকিলে